কৰি আনিছে আকৌ हिंदू अंधर पिता मातार आसलर धन बसा कसुन তোর মুখৰ পৰাই শুনো আমি এতিয়া আহি কোনখিনি ঠাই পালোহি বসা আমি এতিয়া অযোধ্যাৰ পিতা আই আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ হিমামূৰীয়া অৰণ্যৰ মাজত হিমামূৰীয়া অৰণ্যৰ মাজত পিতা বাছা হিন্দু আই তই আমাৰ জীৱনৰ একমাত্ৰ সম্পদ বাছা আই
বাচ্চা বাচ্চা তই আমাৰ কাৰণে আৰু কিমান কষ্ট কৰিবি অ বাচ্চা আৰু কিমান কষ্ট কৰিবি সঁচাকৈ অপৰাধী আমি তোৰ ওচৰত সঁচাকৈ অপৰাধী আজি তোৰ ওচৰত বাচ্চা নকবা তুমি তোমালোকে তেনেকৈ নকবা মোক বাচ্চা পিতৃ মাতৃৰ চৰণ সেৱা কৰাই জানো পুত্ৰৰ এক মাত্ৰ কৰ্তব্য নহয় আৰু তোমালোকক সেৱা কৰাটো মোৰ বাবে যে কিমান আনন্দৰ কথা বাচ্চা এয়া মই বাৰু তোমালোকক বুজাম কেনেকৈ বাচ্চা বয়স থাকেও বাচ্চা বয়স থাকে ইমান কোমল বয়সতে তই যে আমাৰ কাৰণে কিমান কষ্ট কৰিছ তাক আমি কেনেকৈ সহ্য কৰোঁ বাচ্চা কেনেকৈ সহ্য কৰোঁ কষ্ট মইনো কি কষ্ট কৰিলো বাচ্চা যে পিতাৰ বাবে বিনম্ৰ সৃষ্টি দেখিবলৈ পালো যে মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি বৈক্ষৰ অমৃতেৰে মোক ডাঙৰ দীঘল কৰিলে তাৰ বলিদান জানো কোনো পুত্ৰই জীৱনত খুজিব পাৰিব বাচ্চা এতিয়াও নোৱাৰে বাচ্চা সিন্ধু বাচ্চা তই বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিলি তই বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিছ এয়া তোক জীৱনেই শিকাইছে তোক জীৱনেই শিকাইছে যি সময়ত তোৰ সমনীয়াবোৰে জীৱন উপভোগ কৰিছে আৰু সেই সময়ত অন্ধ পিতা আৰু মাতাক জীৱন বাটত যুঁজ দিবলৈ শিকাইছ কেতিয়াবা কেতিয়াবা বিয়াহত আকৌ কেতিয়াবা অনিত্যৰে বৰষুণত তিতি আমাক জীৱন বাটত যুঁজ দিয়াইছ নহয় পিতা নহয় অন্ধ হলেও তোমালোকৰ প্ৰচাৰত বাচ্চা তোমালোকৰ ৰবিবলে মই এনেই নিষ্কৰোঁ বাচ্চা এই বাচা বুলি শুনো যেতিয়া মই এষাৰি মাত এই বাচ্চা তেতিয়া মোৰ কেনে লাগে জানা কেনে লাগে তেতিয়া মোৰ হিয়া হাত কৰি যায় বাৰু আই আৰু পিতা বাচ্চা ব'লা এনে যাওঁ আমি নিশ্চয় ব'লা ব'লা পিতা ব'লা তই যে কৈছিলি আমি আহি অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামলীয়া ঠাই পালোহি হয় পিতা
Kota. Kota basa. Nanai je kono. Pokok mate. Hondia nami. Ahim neki basa. নহয় পিতা নহয়তো সন্ধিয়াৰ বংশবৰ্ষে অনাবৃষ্টিৰ বাবে দুৰ্ভিক্ষই দেখা দিছে আমাৰ অযোধ্যা ৰাজ্য অন্নৰ অভাৱত সকলোকে এৰিছে ৰাজ্য প্ৰজাসকলৰ লগত মনৰ পক্ষীবিলাক দেশান্তৰ হৈছে পিতা আৰু কি জানা পিতা প্ৰজাসকলে কৰিছে গঞ্জনা যে মহাৰাজ দশৰথৰ বাবে ৰাজ্যত ঘটিছে এনে ঘোৰ অমংগল বাছা সিন্ধু আমাৰ এই শৃংখলা আশ্ৰমতো হৈছে নেকি ফল মূলৰ অভাৱ প্ৰিয়ে আমাৰ শ্ৰীফলা আশ্ৰমত হোৱা নাই কোনো ফল মূলৰ অভাৱ কিন্তু এটাই কথাই মনত মোৰ লাগিছে বেজাৰ প্ৰিয়ে এটাই কথাই মোৰ মনত লাগিছে বেজাৰ ৰজা দশৰথৰ বাবে অযোধ্যাত এনে কাৰ্যবোৰ হ'ব ধৰিছে बोला है मैं जाऊँ अमी नहीं शास्त्रों में